হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আৰু যদিহে আপুনি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাইকৰ কেইটামান কাম আছিলে, সেইকাৰণে মই আৰু মাইনা ওলাই গৈছিলোঁ, কিন্তু কামকেইটা নহ'ল কাৰণ অকণমান দেৰি হ'ল আমি যাওঁতে। আৰু সেইকাৰণে অকল বাইকখন ৱাশ্ব কৰি আমি উভতি আহিলোঁ আৰু কিনি আনিছিলোঁ সৰু মাছ। যিহেতু বহুত দিন হৈ গ'ল সৰু মাছ নোখোৱা, সেইকাৰণে ভাবিলোঁ বোলো আজি সৰু মাছকে লৈ যাওঁ। আৰু এনেকৈ মই মাছকেইটা ভালদৰে বাছি ল'লোঁ। এই মাছকেইটা বাছোঁতে মোৰ 2 ঘণ্টামান গ'ল। বাৰু যি কি নহওক, এইফালে এতিয়া নিমখ দিছোঁ, হালধি দিছোঁ আৰু লগতে অকণমান মিৰ্চি পাউডাৰ দি পিনে ভালদৰে মিক্স কৰিছোঁ। আৰু মই মানে এইবাৰ প্ৰথমবাৰ এনেকৈ মাছ বাচিছোঁ আৰু হয়তো কেতিয়াও জীৱনত নাবাচোঁ নেকি, মানে ইমানেই সময় নষ্ট হ'ল আৰু মোৰ ভাগৰো লাগিলে বহুত। সেইকাৰণে বোলো জীৱনত আৰু বোলো এনেকৈ মই মাছ বাছি খাবলৈ যে নাই, কোনোবাই বনাই খোৱালে খাম, আদাৰৱাইজ নিজেতো কেতিয়াও ইমান কষ্ট কৰি মাছ বনাই খাবলৈ নাই বোলো। বাৰু এতিয়া মাছকেইটা ধুনীয়াকৈ এনেকৈ মিক্স কৰাৰ পাছত কেৰাহীত মই তেল দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ মই এতিয়া ফ্ৰাই কৰি ল'ম। আৰু এইফালে অকণমান বেলেগ ষ্টাইলত বনাইছিলোঁ, মানে ইয়াতে অকণমান সৰহ পৰিমাণে মাছ দি তাতে জলকীয়া, আদা আৰু পিঁয়াজ দি দিছিলোঁ আৰু ভালদৰে এনেকৈ ভাজি ল'লোঁ। বাকী আপোনালোকে সৰু মাছ খাই ভাল পায় নে নাপায় এটা কমেণ্ট কৰি জনাব। বাকী আজি ভিডিঅ'টো কেনে পালে তাকো কমেণ্ট কৰি জনাব। আৰু যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি ল'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিলোঁ।